কালা কোনফালে যোৱা হয় ইমান আগৰ পৰা আহগে নি তুমি ক'ত যোৱা? মই এনেই অলপ ওলাই আহিছো। তুমি গুল্লুক দেখিছিলা নি? বোলো কালিয়ে দেখিছিলোঁ এই পথাৰ ফালে দমাই গৈছিলে। পথাৰত আছেগে নেকি? কি হ'ল ক? কিবা এই কাম এটা লাগিছিলে তাই। কালি পথাৰ সোমাই থকা দেখিছিলোঁ। কালি সোমাই থকা দেখিছিলোঁ ন? কিবা টেনশ্যন হৈছে চাগে। মই তাকে বিচাৰি আনোগৈ। তুমি যোৱা দেই, মই যাওঁ। গুল্লু পথাৰত আছেগে বুলিছে একদম থৈ পিনে বিচাৰি আহোঁ লগে পেলাই। কি কৈছ হয়? মই কালি পৰা তোক বিচাৰি ফুৰিছো। কি কবে দোষ বসন বহিলো ন ইয়াতে বহিলো। কথা আছে বহুত কথা আছে। কি কথা ক তই আজিকালি ইমান মন চন মাৰি থাক কেলে বা? ও ভাই কালি কথা এটা শুনলে। কি কথা? ক বহুত শুনুং লাগি আছে নেহে ক। বহুত দুখত বুজিছ। মই কালি গৈছিলোঁ হা এই জেগাত মানে ছোৱালী গাৰ্লফ্ৰেণ্ডে মাতিছিল আৰু গ'লো তাক। মই ছোৱালী নোলাই নাহলো হা। মই ভিতৰত সোমাই গ'লং মানে এনেকুৱা বাপেকে দেখি পালো এনেকুৱা খেদিলো মই আজিলৈ মানে ইয়াতে আছোঁ হে। সেইকাৰণে তই ইয়াতে মন চন মাৰি পিনে বহি আছ হৈ মানে। তোক মই ইমান তই মন চন মাৰি নাথাকিবি। মই তোক ছোৱালীজনী চাই দিমগৈ। সঁচা? এই এনেকুৱা ধুনীয়া ছোৱালীজনী চাই দিম মই কোনোৱে জামাই মোৱাত। চাই দিম। আজি চাব যাবি না কালিকে যাবি ছোৱালীজনী চাব কৈছো? এনেকুৱা ধুনীয়াই বাৰু। মই আজি মিলিব। মই আজি এতিয়া যাম। মোক পেলাই দিছো। মই উঠোং দেই। চাব যাবলে। বোলো নাম এইটো ঘৰটো পালন হৈ নামি দে দেখোন। বল আহ। মই ৰখাই লওঁ এতিয়া চাইকেলখন। মই মানুহটো মাতি দিওঁ। তাইক মাতি দিওঁ। তাই কোনো ঘৰ পৰা আহিলো। আলহী লৈ আহিছো গৈ এইটো। এই বাহিৰতে বহু বুইছা বৰ লেতেৰা হৈ আছে হে। কি নেজানো নেকি? অকল চাইকেলখনতে ধুই থাক কেলে? কি কবে আলহী ঘৰত আহিছ, অকমান ভালকে আহিবি, অকমান জানিবি, মোৰ পৰা শিকিবি। ইমান শিকাবি তোক। কিবা সকামত আহিলা? কিবা সকাম মানে আপোনালোকৰ ঘৰতে আহিছিলো। কথা এটা আছিলে বিশেষ। আপোনালোকৰ ছোৱালীজনী ডাঙৰ হৈ আহিছে বোলে, কিবা ল'ৰা ঠিক বিচাৰি ফুৰিছে বোলে। সেইটোতো হয়, বিচাৰি আছো। বিচাৰি থকা মানুহ কি আৰু ল'ৰা ছোৱালী থাকিলে খবৰটো দিবাচোন। মই দিম বাৰু। মই মানে দিম নহয়, একেবাৰে মই লগত লৈ আহিছিলো আজি ল'ৰাটো। হয় নেকি? ইয়ে নেকি? আপুনি যে আলহী বুলি কৈছিলে যে তাই ইয়ে আকৌ। তাই ঘৰ ক'ত? ঘৰ ভেবেলি চুকত। তাৰপৰা কি কোৱা? ল'ৰা ছোৱালী কেইজন আছে? ল'ৰা ছোৱালী মানে তোমাৰ ক্ৰিকেটৰ টিম এটাই আছে 12জন। সাংঘাতিক চোন, বৰ সুখী পৰিয়াল দেই। তাৰমানে কাম কৰাত বাকী চাকি নহয় আৰু। নহ'লে আমাৰ এইকাৰণে ভালেই হ'ব। তাৰমানে কাম কাজ ইমান প্ৰেছাৰ নপৰিব ন। তুমি কেই নম্বৰ হৈছা? মই তোমাৰ 7 নম্বৰ হৈছো। 7 নম্বৰ? আচ্ছা, তোমালোকে অলপ বহা, অকণমান চাহ তাহ অকণমান খাবা। মই পটকৈ তাইকো চিনাকি কৰাই দিওঁ। চাহ তাহ নালাগে, তামোলকে আনিব। হয় নেকি? কইনা দিনত চাই ল'ম আপোনালোকৰ। ৰ'বা দেই, মই মাতি দিওঁ। শুনো এফালে আহাচোন। দাদা আহিছে, আহা।
চাহ খাই দিয়াহি বহ ইয়াৰে বহ এই ভটেদাক চিনি পাইছ নাই পাইছো অঁ দাদা এয়া। কেতিয়া পালেহি পালোঁ হয় এতিয়া অলপ আগত ভালে আছে নে আছো আছো দাদা তামোল খাওঁ তামোল ঠিক আছে বাৰু খাই দিওঁ এইফালে আলহী সেইফালে আলহীক দি দিয়ে পিছে ডেকালৰ নামটোৱে নুসুধিলো নহয় দাদা নামটো গুলু অঁ গুলু এয়া আমাৰ ছোৱালী দেই এয়া আৰু এটা মালসত ডাঙৰ কৰা বুজিছা বাবা অঁ এই দেখ ময়ো এখন খাইহে লওঁ অলপ চাহ চিনাকিটো খুৱাই দিয়া এইফালে বুজিছা এয়া ছোৱালী পিছে ভণ্টি তোমাৰ নামটো কি আছিলে যে পাহৰিলোঁ মই দাই কৈছিলে পাহৰিলোঁ মোৰ ৰুক্মিণী ৰুক্মিণী অ' ধুনীয়াই নামচোন ৰুক্মিণী দেখিছা নাই দেখিছোঁ বাৰু পিছে তুমি কিহত পঢ়ি আছা বাৰু মই এবাৰ 9 ফেল নাম খেল শুনো অঁ বাবা এই তোমাৰ কাৰণে এই দাদা তোমাক চাবলৈ আহিছে বুজিছা যোৱা দাদা অকণমান ভিতৰত সেই কথা অকণমান পাতাকৈ যোৱা অলপ চিনাকি হৈ লোৱাকৈ গুলু ভাইটি যোৱা অলপমান এই আমাৰ এই লগতে যোৱা যোৱা ভালকৈ চিনাকি হ'বি আকৌ দেই ভালকৈ চিনাকি হৈ লোৱা বুজিছা এই আজৰি কৰি ল'ব পাৰিলে আৰু মই শান্তিত মৰিব পাৰিম আৰু বুজিছা মানে এইকাৰণে বৰ চিন্তা মাক নাইকিয়া ছোৱালী যে অঁ বহুত আলাসত থৈছোঁ ঠিক আছে বাৰু তোমাৰ বুজিছোঁ লগৰে বাৰু। হয় আকৌ ন মোৰ লগৰে হয় অলপ ভালকৈ থাকিবলৈ দিবা অঁ অঁ যিহেতু তেখেতলোকৰ ঘৰত দেখোন যথেষ্টখিনিয়ে মানুহ যথেষ্ট কামৰ মানুহ ইমান আছে প্ৰেছাৰ নহয় মই গম পাইছোঁ সেইটো তথাপিতো হয় বাৰু ক'বা অলপমান দেই কম মই তাৰমানে জমৰ ঘৰত গৈ অন্ততঃ সুখত থাকিব পাৰিম আৰু ঠিক আছে বাৰু কম ভণ্টি তোমাৰ আগে পিছে বয়ফ্ৰেণ্ড আছিলে নাই আছিলে দাদা আছিলে হয় ক'ত আছিলে পানীগাঁও দাদা তাৰপৰা কেনেকৈ কি হ'ল দাদা ক'লেনো কি হ'ব আৰু মানে লগ কৰিব মাতিছিলে আৰু সময়মতে যাবলৈ নোৱাৰিলোঁ ঘৰৰ কাম বাঢ়ি পোৱাৰ কাৰণে সেইটো কাৰণে বেকআপ দি দিলোঁ আৰু দাদা এতিয়া মোক এনেই কেনেকুৱা লাগিছে আপোনাকতো ভালেই লাগিছে বাবাৰ লগতে কথা আৰু বাবাই যি কয় মোৰ সেইটোৱেই হ'ব কথা মিলিলে তোমাকেই নিম মই আপুনিয়ে জানে আৰু দাদা তুমি ইমান লাজুকাত চাওঁ তোমাৰ চেহেৰাটো এইফালে চাওঁ দাদা দাদা দাদা